Second part, question number 26. কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত। Question number 27. মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? 1206 চনত। Question number 28. মুছলমানৰ শেষ আক্ৰমণ কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত 1682 চনত ইটাখুলি ৰণ। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1985 চনৰ 15 আগষ্টত। এই কুৱেশ্যনটো ADR গ্ৰেড 4 10 লেভেলত এই কুৱেশ্যনটো আহিছিলে 1985 চনৰ 15 আগষ্টত। কুৱেশ্যন নম্বৰ 30. চীনা পৰিব্ৰাজকজনৰ নাম কি? হিউৱেন চাং। কুৱেশ্যন নম্বৰ 31. অসম নাম কেতিয়াৰ পৰা হয়? ইয়াৰ এনচাৰ হ'ব আহোমসকল ৰাজত্ব কালৰ পৰা। কুৱেশ্যন নম্বৰ 32. আহোমসকলৰ আদি ৰজা কোন আছিল? ইয়াৰ এনচাৰ হ'ব চুকাফা। কুৱেশ্যন নম্বৰ 33. আহোমৰ শেষ ৰজাজনৰ নাম কি? স্বৰ্গদেউ পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 34. আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? ইয়াৰ এনচাৰ হ'ব প্ৰায় 600 বছৰ। কুৱেশ্যন নম্বৰ 35. আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? ইটাখুলি ৰণ 1682। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই। কুৱেশ্যন নম্বৰ 37. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? ইয়াৰ এনচাৰ হ'ব চুলিকফা বা ৰত্নদচ সিংহ। কুৱেশ্যন নম্বৰ 38. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? ইয়াৰ এনচাৰ হ'ব স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 চনত। কুৱেশ্যন নম্বৰ 39. ৰংঘৰ কোনে সজাইছিল? স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 চনত। কুৱেশ্যন নম্বৰ 40. অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল? বদনচন্দ্ৰ বৰফুকনে। কুৱেশ্যন নম্বৰ 45. শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? লাচিত বৰফুকন। কুৱেশ্যন নম্বৰ 46. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? ৰামসিংহ। কুৱেশ্যন নম্বৰ 47. মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ এনচাৰ হ'ব 1858 চনৰ 26 ফেব্ৰুৱাৰীত। নেক্সট কুৱেশ্যন, প্ৰথম আহোমৰ ৰাজধানীৰ নাম কি? ইয়াৰ এনচাৰ হ'ব চৰাইদেউ 1253। কুৱেশ্যন নম্বৰ 49. জয়দৌল কোনে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। কুৱেশ্যন নম্বৰ 50. শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত আৰু ক'ত হৈছিল? 1449 চনত অসমৰ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। কুৱেশ্যন নম্বৰ 51. প্ৰথম আহোম বৰবৰুৱা কোন আছিল? ইয়াৰ এনচাৰ হ'ব মোমাই তামুলী। কুৱেশ্যন নম্বৰ 52. কোনজন আহোম স্বৰ্গদেৱে বৰপ্ৰাপ্ত গোহাঁই পদবী সৃষ্টি কৰিছিল? চুহুংমুং ৰজাই। কুৱেশ্যন নম্বৰ 53. কোনজন আহোম স্বৰ্গদেৱে পোনপ্ৰথমবাৰৰ বাবে বৰফুকন পদবী সৃষ্টি কৰিছিল? স্বৰ্গদেউ প্ৰতাপ সিংহই। কুৱেশ্যন নম্বৰ 54. কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ গদাধৰ সিংহই। কুৱেশ্যন নম্বৰ 55. কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? ইয়াৰ এনচাৰ হ'ব চুডাংফা। নেক্সট কুৱেশ্যন, ধোদৰ আলি কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰ হ'ব গদাধৰ সিংহই। কুৱেশ্যন নম্বৰ 56. ৰংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ প্ৰমত্ত সিংহই। কুৱেশ্যন নম্বৰ 58. তলাতল ঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। কুৱেশ্যন নম্বৰ 59. স্বৰ্গদেউ শিৱসিংহই বৰ ৰজা ঘোষণা কৰিছিল তেওঁ মুখ্য ৰাণীক তেওঁ কোন আছিল? তেওঁ আছিল ফুলেশ্বৰী। কুৱেশ্যন নম্বৰ 60. কাৰেংঘৰ কোন ৰজাই নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? খেৰসূতী। শংকৰদেৱৰ পিতাকৰ নাম কি আছিল? কুসুম্বৰ ভূঞা। কুৱেশ্যন নম্বৰ 63. শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? সত্যসন্ধা। কুৱেশ্যন নম্বৰ 64. নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 চনত। কুৱেশ্যন নম্বৰ 65. জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই। কুৱেশ্যন নম্বৰ 66. আহোম সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি? স্বৰ্গদেউ পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 67.
কোনজন আহোম স্বৰ্গদেৱে বিহু গীত নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। কুৱেশ্যন নম্বৰ 68, শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? ইয়াৰ এনচাৰ হ'ব বৰৰজা অম্বিকা কোঁৱৰীয়ে। কুৱেশ্যন নম্বৰ 69, চৰাইদেউত ৰাজধানী কোনে পতাইছিল? ইয়াৰ এনচাৰ হ'ব স্বৰ্গদেউ চাওলুং চুকাফাই। কুৱেশ্যন নম্বৰ 70, আজি ছেশ্যনটোৰ একেবাৰে শেষৰটি কুৱেশ্যন, শিৱসাগৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰ হ'ব বৰৰজা অম্বিকা কোঁৱৰীয়ে। থেংক ইউ গাইজ।